2026 চনৰ নিৰ্বাচন বিৰোধীৰ বাবে আছিল আচলতে এক ৰাজনৈতিক শোচনা যাত্ৰা। অসম বিধানসভাৰ নিৰ্বাচনী ফলাফল ভাৰতীয় জনতা পাৰ্টিৰ বাবে কেৱল সম্ভাৱনা নহয়, এয়া এক অবাঞ্ছিত সত্য আছিল। কাৰণ বিৰোধীৰ ওচৰত হিমন্ত বিশ্ব শৰ্মাৰ কোনো বিকল্পই নাই। বিৰোধী আজিৰ তাৰিখত সেনাবিহীন এটা দিশহাৰা সৈন্য দল। ডক্টৰ শৰ্মাৰ নিখুঁত নিৰ্বাচনী পৰিকল্পনা, যাক ইলেকশ্যন মেনেজমেণ্ট বুলি কোৱা হয়, এই ইলেকশ্যন মেনেজমেণ্ট এনেকুৱা এক চক্ৰভূ আছিল য'ত সোমাবলৈ সহজ কিন্তু ওলাই অহাটো বিৰোধীৰ বাবে অসম্ভৱ। তেওঁৰ ৰাজনীতিৰ মূল মন্ত্ৰ হ'ল পলিটিক্স ফৰ দি হিমন্ত বিশ্ব শৰ্মা, বাই দি হিমন্ত বিশ্ব শৰ্মা এণ্ড অফ দি হিমন্ত বিশ্ব শৰ্মা। অসমৰ জনসাধাৰণে আজি বিশ্বাস কৰিবলৈ লৈছে যে তেওঁলোকৰ আশা আকাংক্ষাৰ একমাত্ৰ সাৰথি হ'ল এইজন ব্যক্তি। নিৰ্বাচনী বিশ্লেষকসকলে ক'ব খোজে যে আচলতে তেওঁ এজন বাস্তৱবাদী। তেওঁ জানে যে কেৱল আদৰ্শবাদৰ ভাষণ দি ৰাজ্য চলাব নোৱাৰি। ৰাজ্য চলাবলৈ লাগিব দৃঢ়তা, সাহসিকতা আৰু কেতিয়াবা কঠোৰ সিদ্ধান্ত। ডক্টৰ হিমন্ত বিশ্ব শৰ্মা সেই অগ্নি পৰীক্ষাত বাৰে বাৰে উত্তীৰ্ণ হৈছে। 2026 চনত যেতিয়া ফলাফল ওলাইছিল তেতিয়া এই কথাই প্ৰমাণ হৈছিল যে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা কেৱল এজন ৰাজনীতিবিদ নহয়, তেওঁ এটা প্ৰতিষ্ঠান। তেওঁ অসমৰ ৰাজনীতি এনে এক ব্যাকৰণ লিখিছে যিটো পঢ়িবলৈ অনাগত 50 বছৰ বিৰোধী প্ৰয়োজন হ'ব। শেষত এটা কথাই কম, যিসকলে এতিয়াও সন্দেহ কৰে তেওঁলোকে ইতিহাসৰ ডায়েৰীখন মেলি চাব, য'ত হিমন্ত বিশ্ব শৰ্মাই নিজৰ তেজ আৰু ঘামেৰে অসমৰ ভাগ্যলিপি লিখিছে।